ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পৰিৱেশ অধ্যয়নৰ পাঠ 4ৰ 6ষ্ঠ দফাটো পঢ়াবলৈ লৈছোঁ। তোমালোকে আটাই চাই যোৱা। পাঁচ ছেপ্টেম্বৰত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। ইয়াত কি কৈছে? 5 ছেপ্টেম্বৰত কাৰ জন্ম হৈছিল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। তেখেত এজন শিক্ষক তথা মহান শিক্ষাবিদ আছিল। তেখেত এজন শিক্ষক আছিল, লগতে তেওঁ এজন কি আছিল? মহান শিক্ষাবিদ। শিক্ষাবিদ মানে কি? শিক্ষাৰ সম্বন্ধে জ্ঞান থকা ব্যক্তিক কি বুলি কয়? শিক্ষাবিদ আছিল। তেখেতৰ শিক্ষাৰ সম্বন্ধে গভীৰ জ্ঞান আছিল। শিক্ষা জগতলৈ তেখেতে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই 5 ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ ভাৰততে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আমি শিক্ষক দিৱস কেতিয়া পালন কৰোঁ? 5 ছেপ্টেম্বৰত কৰোঁ। সেইদিনা শিক্ষকসকলৰ কৰ্ম আৰু ত্যাগৰ প্ৰতি সন্মান জনাই কীৰ্তি শিক্ষকসকলক ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়। আৰু সেইদিনাখন কি কৰে? শিক্ষকসকলৰ কামৰ প্ৰতি সন্মান জনাওঁ আৰু কীৰ্তি মানে যিবিলাক পাৰ্গত শিক্ষক আছে তেওঁলোকক কি কৰে? ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়, ৰাষ্ট্ৰীয় পুৰস্কাৰ দিয়া হয় সেইদিনাখন। শিক্ষানুষ্ঠানসমূহতো সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীসকলক সন্মান জনাবলৈ বিভিন্ন কাৰ্যসূচীৰে দিনটো পালন কৰে। আৰু সেইদিনাখন কি কৰে? ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীক কি কৰে? কিছুমান ছাত্ৰ ছাত্ৰীয়ে কলম দিয়ে, ঠিক তেনেকৈ কিছুমানে যাৰ যেনেকুৱা উপহাৰ তেওঁলোকে দিয়ে, লগতে তেওঁলোকক সন্মান জনায় আৰু কি কৰে? গান নাচ বিভিন্ন ধৰণৰ কাৰ্যসূচী সেই দিনটো পালন কৰে। এতিয়া তোমালোকক কৈছে তোমালোকে বিদ্যালয়ত এই দিনটো কিদৰে পালন কৰা লিখা। এই যে আমি 5 ছেপ্টেম্বৰ দিনটো ইয়াত কোৱা হৈছে ওপৰত বিভিন্ন কাৰ্যসূচীৰে দিনটো পালন কৰোঁ বুলি কৈছে নহয়। কি কি কাৰ্যসূচী তোমালোকে কৰা তাৰ বিষয়ে তোমালোকক লিখিবলৈ কৈছে। আৰু তোমালোকে এইখিনি পঢ়ি বা কি ধৰণে তোমালোকে স্কুলত কৰা তাৰ বিষয়ে তোমালোকে অলপ 3-4 লাইন লিখি আনিবা। আজিলৈ ৰাখোঁ।